हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আজি এটা নহয় দুটা নহয় টোটেল আপোনাৰ 7টা ট্ৰিক্স লৈ আহিছো গুগলৰ ওপৰত আৰু এই গুগলৰ ট্ৰিক্স এণ্ড ট্ৰিক্স কেটা চোৱাৰ পিছত ধৰক আপুনিও গুগলৰ এক্সপাৰ্ট হৈ যাব পাৰিব কাৰণ আপুনিও ডেফিনেটলি গুগল ৰেগুলাৰ ইউজ কৰে আহক আমি ভিডিঅটো আৰম্ভ কৰোঁ हेलो फ्रेंड्स মোৰ নাম দীপাংকৰ আৰু আপুনি চাই আছে দীপাংকৰ দাস ইউটিউব চেনেল আহক আমি ভিডিঅটো আৰম্ভ কৰোঁ আৰু এতিয়ালৈ যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব এক নম্বৰ ট্ৰিক্সটো হ'ল আপোনাৰ ধৰক কোনোবা এজন মানুহে যদি আপোনাক যদি ধৰক কিবা এটা এমাউণ্ট দিছে তো সেই এমাউণ্টক যদি কৈছে ধৰক আপুনি এইটো ৱৰ্ডত কনভাৰ্ট কৰক সাপোজ মই এমাউণ্টটো আপোনাক ক'লো 9898424431 সাপোজ এই এমাউণ্টটো যদি ধৰক ৱৰ্ডত কনভাৰ্ট কৰিব লাগে তেতিয়াহ'লে ধৰক আপুনি একক দহক শতক এনেকুৱা কৰি ধৰক কাউন্টিং কৰি যাওঁতে ধৰক আপোনাৰ বহুত টাইম লাগিব তো এইটো আপুনি চুটকিয়তে 1 সেকেণ্ডৰ ভিতৰতে ধৰক আপুনি ধৰক কি কৰিব পাৰিব গুগলত আপুনি উলাই ল'ব পাৰিব প্ৰথমতে আপোনালোকে গুগল খুলি লওক গুগল খুলি লোৱাৰ পিছত আপুনি এমাউণ্টটো মাৰক মই যেটো এমাউণ্ট কৈছিলো 9898424431 এই এমাউণ্টটো দিয়াৰ পিছত আপুনি ইকুৱেল দিয়ক ইকুৱেল চিন দিয়াৰ পিছত আপুনি ইংলিশ বুলি টাইপ কৰক যেতিয়া আপুনি ইংলিশ বুলি যেতিয়া টাইপ কৰিব তো এন্টাৰ কৰি দিয়ক এন্টাৰ কৰাৰ লগে লগে চাওক ইয়াতে আপুনি যেটো আপুনি নাম্বাৰিং দিছিলে সেইটো আপোনাক অলৰেডি ৱৰ্ডত আহি গ'ল এটো খুবেই ভাল ট্ৰিক্স হয় আপোনালোকে ইউজ কৰি চাব খুবেই ভাল পাব দুই নম্বৰ ট্ৰিক্সটো হৈ গ'ল আপোনাৰ এটা অপাৰেটিং সিস্টেমৰ ওপৰত যেটো অপাৰেটিং সিস্টেমৰ নাম হ'ল উইন্ডোজ 93 এটা চাওক আপোনালোকৰ সাকে বহুতে সাকে উইন্ডোজ 93 অপাৰেটিং সিস্টেমটো সাকে নাম শুনা নাই কিহৰ কাৰণে এইটো বহুত পুৰণা অপাৰেটিং সিস্টেম হয় বাট আপোনালোকে এতিয়া ধৰক লেটেষ্ট টেকনলজি যদি চাই তো উইন্ডোজ 10 সকলোতকৈ লেটেষ্ট হয় এটা উইন্ডোজ 10 ৰ ওপৰত আমি সকলোৱে জানো কিন্তু আমাৰ যেটো পুৰণা এটা অপাৰেটিং সিস্টেম আছিল বা উইন্ডোজ 93 বা উইন্ডোজ 95 তো সেইটো ধৰক দেখাত কেনেকুৱা আছিল যদি আমি যদি চাব লগা হয় তো তেতিয়া ধৰক কি হৈছে আপুনি জাস্ট 1 সেকেণ্ডৰ ভিতৰতে আপুনি গুগলত তাৰ ওভাৰভিউ তাৰ কেনেকুৱা লুকস আছিল তাৰ কেনেকুৱা ফাংচনছ আছিল তাৰ কেনেকুৱা ইন্টাৰফেস আছিল আপুনি গুটেখিনি বস্তু আপুনি চাব পাৰে আমি কল ল্যাপটপৰ স্ক্ৰিনত যাওঁ যাই পেলাই ধৰক আমি চাওঁ ইয়াৰ ওভাৰভিউটো কেনেকুৱা প্ৰথমতে আপুনি গুগলটো খুলি ল'ব গুগল খুলি লোৱাৰ পিছত আপুনি উইন্ডোজ 93 বুলি টাইপ কৰক কৰি পেলাই আপুনি এন্টাৰ কৰক যেতিয়া আপোনাৰ সাৰ্চ মেনুখন আহি যাব আহাৰ লগে লগে ধৰক ইয়াতে আপুনি ইয়াতে যেটো আপোনাৰ উইন্ডোজ 93 অপচন আছে ইয়াতে আপুনি এবাৰ ক্লিক কৰিলে যেতিয়া আপুনি ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ ইন্টাৰফেসটো এনেকুৱা কৰি আহিব তাৰ প্ৰগ্ৰামিং লাইন বিলাক আহিব আহি পেলাই ধৰক আপোনাৰ উইন্ডোজটো দেখুৱাই দিছে এইটোৱে হৈ গ'ল আপোনাৰ উইন্ডোজ 93 অপাৰেটিং সিস্টেম চাওক আপুনি ধৰক উইদাউট অপাৰেটিং সিস্টেম ইনষ্টল নকৰাকৈ ধৰক আপুনি অলৰেডি ইয়াৰ ইন্টাৰফেসটো আপুনি চাবলৈ পাৰিব ধৰক আপুনি ইয়াতে ধৰক আপুনি যেতিয়া ষ্টাৰ্ট মেনুত যেতিয়া যাব ষ্টাৰ্ট মেনুত যোৱাৰ লগে লগে ধৰক এনেকুৱা আমাৰ এটা ইন্টাৰফেস পাব যেনেকুৱা ধৰক এটা প্ৰগ্ৰামছত যোৱাৰ লগে লগে ধৰক ইয়াতে আমাৰ অপচনছ বিলাক আহিব এগেইন ধৰক আপুনি ষ্টাৰ্টত গল যাই পেলাই ধৰক আপুনি যেতিয়া ডকুমেন্টত যাব ডকুমেন্টত যোৱাৰ লগে লগে এনেকুৱা কৰি আহিব তো এইটোৱে হৈ গ'ল আমাৰ ইন্টাৰফেস আপোনাৰ উইন্ডোজ 93 যদি আপুনি উইন্ডোজ 93 বিষয়ে যদি আপুনি ইনফৰমেশনস বা আপুনি যদি জানিব বিচাৰে যে আমাৰ ওল্ড টেকনলজি বা আমাৰ বেস অপাৰেটিং সিস্টেম কি আছিল তো 93 ৰ ওপৰত যদি আপুনি তেনেকুৱা কৰি যদি কিবা ইনফৰমেশনস ল'ব বিচাৰে তো আপুনি ডেফিনেটলি গুগলৰ পৰা আপুনি 2 সেকেণ্ডৰ ভিতৰতে এই ভিডিওটো চাব পাৰে আৰু এইটো দেখুৱাই দিয়াৰ লগে লগে আপুনি গুগলৰ এক্সপাৰ্ট হৈ যাব পাৰিব এইটো খুবেই হেল্পফুল ট্ৰিক্স হয় আপোনালোকে ইউজ কৰি চাব খুবেই ভাল পাব নাম্বাৰ 3 ট্ৰিক্সটো হৈ গ'ল আপোনাৰ গুগল মিৰৰ স্ক্ৰিন আহক আমি গুগল স্ক্ৰিনত যাওঁ যাই পেলাই আমি চাওঁ প্ৰথম গুগল ওপেন কৰিব গুগল ওপেন কৰি পেলাই সাৰ্চ কৰিব গুগল মিৰৰ স্ক্ৰিন বুলি আৰু ইয়াৰে ফাৰ্স্ট অপচনটোত আপুনি এবাৰ ক্লিক কৰি দিব যেতিয়া আপুনি ফাৰ্স্ট অপচনটোত ক্লিক কৰিব চাওক গুগলৰ আপোনাৰ অপচনখন এনেকুৱা আহিব ধৰক আমি ইয়াতে যদি ধৰক আমি যি টাইপিং কৰিম তো সেইটো আপোনাৰ উল্টা কৰি আহিব তো এইটো খুবেই ভাল এটা হেল্পফুল এপ্লিকেশনছ এণ্ড ট্ৰিক্স হয় এই ট্ৰিক্সটো হ'ল গুগলৰে ওপৰত এইটো হ'ল গুগল আন্ডাৰ ৱাটাৰ আহক আমি ল্যাপটপ স্ক্ৰিনত যাই পেলাই আমি চাওঁ আন্ডাৰ ৱাটাৰ কি বস্তু গুগল খুলি পেলাই ইয়াতে আপুনি গুগল আন্ডাৰ ৱাটাৰ বুলি দিয়ক যেটা আপুনি গুগল আন্ডাৰ ৱাটাৰ বুলি দিব দিয়াৰ লগে লগে ধৰক আপোনাৰ এনেকুৱা কৰি এটা ইন্টাৰফেস আহি যাব তো আপুনি প্ৰথম অপচনটোতে আপুনি সাৰ্চ কৰক গুগল আন্ডাৰ ৱাটাৰ বুলি যেতিয়া আমি ক্লিক কৰিলো ক্লিক কৰাৰ লগে লগে আপোনাৰ ইন্টাৰফেসটো এনেকুৱা কৰি আহিব এতিয়া চাওক ইয়াতে চাওক আপোনাৰ কি আছে গুগল আন্ডাৰ ৱাটাৰত যোৱা আহিব ইয়াতে চাওক মোৰ ফিস প্লেস বুলি দিয়া আছে আপুনি যদি ইয়াতে সাৰ্চ কৰি দিয়ে তো যিমানে আপুনি ইয়াতে সাৰ্চ কৰিব হিমানে ফিস আপোনাৰ আহিব আৰু আপোনাৰ গুগলটোক অলৰেডি কি কৰিব পানীৰ তলত লৈ যোৱা এটা ইমেজিং আপোনাক দেখুৱাব এইটো একচুয়ালি আপোনাৰ খুবেই ভাল ট্ৰিক্স হয় আপোনালোকে ধৰক কোনবা ফ্ৰেণ্ডক যদি দেখুৱাব বিচাৰে যে মই গুগলৰ এক্সপাৰ্ট হয় বা মই গুগলৰ ওপৰত মোৰ ভাল নলেজ আছে তো এনেকুৱা কিছুমান ট্ৰিক্স বিলাক দি পেলাই আপুনি ধৰক ফ্ৰেণ্ড সাৰ্কুলৰ মাজত আপুনি ধৰক নিজকে ধৰক গুগলৰ এক্সপাৰ্ট হিচাপত আপুনি দেখুৱাব পাৰে খুবেই ভাল এপ্লিকেশন হয় খুবেই ভাল এপ্লিকেশন আপোনালোকে ইউজ কৰি চাব খুবেই ভাল পাব কোনটো হৈ গ'ল আপোনাৰ গুগল ক্যালকুলেটৰ ধৰক গুগল ক্যালকুলেটৰ বা গুগলত আপুনি কেনেকৈ ক্যালকুলেট কৰিব পাৰিব তাৰ ওপৰতে আহিব হক আমি ল্যাপটপ স্ক্ৰিনত যাই পেলাই আমি চাই লম আমি গুগল খুলি ললো ইয়াতে ধৰক আপুনি এটা ধৰক নাম্বাৰ আপুনি ধৰক এটা দিয়ক টাইপ কৰক মই ধৰক 22 দিলো দি পেলাই ধৰক মোক ইয়াৰ ৰিজাল্টটো লাগে মই এটা এন্টাৰ কৰি দিলো এন্টাৰ কৰি দিয়াৰ লগে লগে চাওক ইয়াতে আপোনাৰ 484 আহি গ'ল আৰু ইয়াতে চাওক আপোনাৰ ক্যালকুলেটৰৰ অপচনটো আহি গ'ল ধৰক ইয়াৰ পৰা ধৰক আপুনি নৰমালি কি লাগে যেনুকা যি লাগিব ধৰক আপুনি ইয়াতে ক্যালকুলেশন কৰিব পাৰে ক্যালকুলেশন কৰি আপুনি চাব পাৰে এই ভাল ট্ৰিক্স আপোনালোকে ইউজ কৰি চাব খুবেই হেল্পফুল হ'ব 6 ট্ৰিক্সটো হৈ গ'ল আপোনাৰ ফাইন্ড মাই ফোন তো ফাইন্ড মাই ফোনত কি হয় যদি ধৰক আপোনাৰ মোবাইলটো যদি হেৰাই যায় বা ধৰক আপোনাৰ মোবাইলটো যদি ধৰক আপুনি লোকেশন যদি ট্ৰেক কৰিব বিচাৰে তো তেতিয়াহলে আপুনি এই ফাইন্ড মাই ফোনেৰে আপুনি ধৰক উইদাউট এপ্লিকেশনেৰে ধৰক আপুনি ফোনটোক সাৰ্চ কৰিব পাৰে আহক আমি ল্যাপটপ স্ক্ৰিনত যাই পেলাই চাই লওঁ প্ৰথমতে আপুনি গুগল খুলি ল'ব গুগল খুলি পেলাই ধৰক ইয়াতে আপুনি টাইপ কৰক
ফাইণ্ড মাই ডিভাইচ যেতিয়া আপুনি ফাইণ্ড মাই ডিভাইচ বুলি যেতিয়া ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ধৰক ইয়াতে চাওক অট'মেটিকেলি আপোনাৰ এখন ইণ্টাৰফেচ আহি যাব আৰু ইয়াতে ধৰক আপোনাৰ অলৰেডি দেখুৱাই দিয়া আছে যে মোৰ অলৰেডি ইয়াতে Redmi 7A বুলি এটা ডিভাইচ চিলেক্ট হৈ আছে এতিয়া চাওক ইয়াৰ অপচনছটো এনেকুৱা হয় ধৰক আপুনি যিটো মেইল আইডিৰে লগইন কৰি ৰাখিব বা ধৰক যিটো আপুনি মোবাইল চাৰ্চ কৰিব সেই মোবাইলটোত ধৰক যিটো মেইল আইডি আপোনাৰ ৰেজিষ্টাৰ হৈ আছিল সেই মোবাইলটোৰ আপুনি ৰেজিষ্টাৰ আইডিটোৰে আপুনি লগইন কৰিব লাগিব লগইন কৰি চোৱাৰ পিছত ধৰক আপোনাৰ এনেকুৱা এটা ইণ্টাৰফেচ আহিব আৰু ইয়াতে আপুনি ধৰক লোকেশ্যন ট্ৰেক কৰিব পাৰিব যে আপোনাৰ ডিভাইচটো কোনটো লোকেশ্যনত আছে আৰু ধৰক ইয়াক আপুনি ট্ৰেক কৰি পেলাই চাব পাৰে আৰু ইয়াতে আপোনাৰ এটা অপচনছ আছে ৰিঙিং বুলি ধৰক ইয়াতে আপুনি ৰিং অপচন যদি আপুনি দি দিয়ে দিয়াৰ লগে লগে ধৰক কি হ'ব ডিভাইচটোত অলৰেডি ৰিং কৰিব যদি আপোনাৰ ঘৰৰ ক'ৰবাত যদি অলৰেডি পৰি আছে তো তেতিয়াও আপুনি গম পাব বা যদি ইনকেছ আপোনাৰ মোবাইলটো যদি ক'ৰবাত যদি হেৰাইও গৈছে তো আপুনি লোকেশ্যন এনেকৈ ট্ৰেক কৰিব পাৰে এইটো খুবেই ভাল এপ্লিকেশ্যন আপোনালোকে ইউজ কৰি চাব পাৰে নাম্বাৰ 7 ট্ৰিক্সটো হ'ল আপোনাৰ গুগল হেণ্ড ৰাইটিং ধৰক গুগলত আপুনি ধৰক কেনেকৈ হেণ্ড ৰাইটিং কৰিব পাৰিব তো আমি প্ৰথমতে মোবাইল স্ক্ৰীনত যাই পেলাই প্ৰথমতে চাই লওঁ মোবাইল স্ক্ৰীনত যোৱাৰ লগে লগে ধৰক আমি প্ৰথমতে গুগলটো খুলি ল'লোঁ গুগলটো খোলাৰ লগে লগে ধৰক আমি প্ৰথমতে ছেটিংছত যাম ছেটিংছত যোৱাৰ পিছতে চাৰ্চ ছেটিংছত আমি এবাৰ ক্লিক কৰিম যেতিয়া আমি চাৰ্চ ছেটিংছত যেতিয়া ক্লিক কৰিলোঁ ক্লিক কৰাৰ লগে লগে ধৰক আমি তলৰ পিনে আহিলোঁ ইয়াতে চাওক আপোনাৰ হেণ্ড ৰাইটিং অপশ্যনটো ডিজেবল হৈ আছে এই হেণ্ড ৰাইটিং ডিজেবল অপশ্যনটোক আমি এনেবল কৰিলোঁ এনেবল কৰি পেলাই ধৰক আমি তলৰ পিনে আহি ইয়াক ছেভ কৰি দিলোঁ তাৰপিছত এটা নটিফিকেশ্যন আহিব আমি ইয়াতে অ'কে কৰি দিলোঁ অ'কে কৰি দিয়াৰ লগে লগে ধৰক আপোনাৰ কি হ'ব গুগলৰ ইণ্টাৰফেচটো এনেকুৱাকৈ আহিব ধৰক ইয়াতে এতিয়া মই যি টাইপিং কৰোঁ চব হেণ্ড ৰাইটিঙৰ দ্বাৰা কৰিব পাৰিম ছাপ'জ মই প্ৰথমতে ইয়াতে মই চাওক ডিপ বুলি লিখিলোঁ তো এতিয়া চাওক চাৰ্চ বটনত চাওক আপোনাৰ অলৰেডি ডিপ বুলি শ্ব' হৈ গ'ল তো এনেকুৱা ধৰক আপোনালোকে যি ইচ্ছা ধৰক আপোনালোকে টাইপ কৰিব পাৰে হেণ্ড ৰাইটিং কৰি পেলাই এইটো খুবেই ভাল ফিচাৰ্ছ হয় গুগলৰ এইটো খুবেই ভাল ট্ৰিক্স হয় আপোনালোকে ইউজ কৰি চাব খুবেই ভাল পাব ভিডিঅ'টো ইমানেই ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে নিশ্চয় মোক জনাব আৰু যদি আপোনালোকৰ কিবা কনফিউজন থাকে কমেণ্ট বক্সত মোক ডেফিনেটলি জনাব মই তাৰ এনচাৰ দিবৰ কাৰণে চেষ্টা কৰিম ধন্যবাদ